প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত মানে UPPL দলৰ ওপৰত এতিয়া ৰাইজে আস্থাটো ভাঙি গৈছে। আস্থা নাই আৰু আস্থা আৰু বিশ্বাসটো নাই। সেইকাৰণে এইবাৰ UPPL দলক ভোট নিদিয়ে ৰাইজে। আকৌবাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াকে বিচাৰিছে ৰাইজে। সেইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বতে BTC চৰকাৰ হোৱাটো একদম নিশ্চিত। হয়, আজি আমাৰ PPF দলৰ সোণাইগাঁও প্ৰাইমাৰী আৰু স্বপনগাঁও প্ৰাইমাৰী এই দুইটা প্ৰাইমাৰীৰ কাৰণে বহুত ভাল খবৰ। কাৰণ প্ৰায় 80 জনতকৈ বেছি UPPL দলৰ বিভিন্ন দায়িত্বত থকা আমাৰ সদস্যসকলে PPF দলৰ নীতি আৰু আদৰ্শক ভাল পাই তেওঁলোকে যোগদান কৰিছে আমাৰ লগত। আৰু মই তেওঁলোকক PPF দলৰ তৰফৰ পৰা তেওঁলোকক মই আদৰণি জনাইছোঁ। তেওঁলোকে যোগদান কৰাৰ পিছত আমাৰ BPF দল আৰু বেছি শক্তিশালী হ'ব। আমাৰ দলৰ কৰ্মীসকল কাম কৰাত আৰু বেছি মনোবল পাব। মই ভাবোঁ আমি আহি থকা নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণভাৱে মানে UPPLক পৰাস্ত কৰিব পৰা আমি অৱস্থাত উপনীত হ'লোঁ। যেহেতু BTC সমষ্টি হিচাপে ভৈৰৱকুণ্ড এটা প্ৰশংসনীয় সমষ্টি বুলি ক'ব লাগিব, য'ত প্ৰাক্তন মন্ত্ৰী আপুনিও আছিলে, MLA আপুনি আছিলে, এসময়ত কেবিনেট মিনিষ্টাৰ আছিলে, বৰ্তমান BTRৰ এজন উপমুখ্য গোবিন্দ বসুমতাৰী আছে। কেনেকুৱা প্ৰত্যাহ্বান জনাব আপুনি? মোৰ কাৰণে আজিৰ তাৰিখত খুব প্ৰত্যাহ্বান বুলি মই নাভাবোঁ UPPL দলক। UPPL দলটো আমাৰ কাৰণে একো ফেক্টৰো নহয় আৰু কোনো প্ৰতিদ্বন্দ্বিতাত তেওঁ নাহে। ভৈৰৱকুণ্ড সমষ্টিত অন্ততঃ কোনো প্ৰতিদ্বন্দ্বিতাত নাহে। গতিকে মই যিটো দেখিছোঁ মোৰ অবজাৰভেশ্যনত তেওঁ তৃতীয় স্থানত থাকিব। গতিকে UPPL দলটো আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয়, ফেক্টৰ নহয়। হয়তো বৰ্তমান BTRত খুব মলয়া বতাই বুলি আছে ৰাজনীতি দলৰ বা BTR নিৰ্বাচনৰ। তেনে ক্ষেত্ৰত হয় আপুনি এজন প্ৰাৰ্থী প্ৰত্যাশী হ'ব যেন লাগিছে। তেনে ক্ষেত্ৰত আপুনি কোনটো সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰত্যাশী হ'ব? হয়, এইটো আচলতে মই ভৈৰৱকুণ্ড সমষ্টিত এইবাৰ মই কাউন্সিল নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু এই প্ৰতিদ্বন্দ্বিতা কৰাটো মোৰ নিজৰ স্বইচ্ছাৰে নহয়। আমাৰ BPF দলৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত হয় যে যিহেতু BTCত যথেষ্ট পুঁজিবিলাক অসম চৰকাৰে দিয়ে, কেন্দ্ৰীয় পুঁজিবিলাক ইয়াত আহে আৰু এই পুঁজিবিলাক যদি ভালকৈ যদি সদব্যৱহাৰ যদি কৰিব লাগে, ভালকৈ যদি কাম কৰিব লাগে, তেতিয়াহ'লে অভিজ্ঞতা থকা ব্যক্তি কাউন্সিলত লাগে আমাক। কাৰণ ইমান শক্তিশালী কাউন্সিল হয়, সেইটো মানে সংবিধানে আমাক ইমান শক্তি দিছে কাম কৰাৰ কাৰণে। তো ইয়াৰ কাৰণে অলপ অভিজ্ঞতা থকা মানুহ আমাক লাগে। তো সেইকাৰণে আমাৰ BPF দলৰ কেন্দ্ৰীয় কমিটিত বহুত চৰ্চা হৈছিলে, আলোচনা হৈছে। সেইকাৰণে আমি BPF দলৰ পৰা এইবাৰ কমেও 6-7জনমান আমাৰ বৰ্তমানৰ MLA, প্ৰাক্তন MLA তেওঁলোকক নিৰ্বাচন খেলিবলৈ কোৱা হৈছে। আৰু সেইমতে ময়ো ভৈৰৱকুণ্ড সমষ্টিত খেলিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে মই আগবাঢ়িছোঁ। গতিকে মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰ্তমান সময়ত যি বোকা ছটিওৱা এইটো হৈ আছে, তেনে ক্ষেত্ৰত 17টা বছৰ আৰু 4-4টা বছৰ কি মানে বহুখিনি মানে অভিযোগ আনিব বিচাৰে BPFক বা BPFেও UPPLক অভিযোগ আনিব বিচাৰে। কি ক'ব এই মুহূৰ্তত? এইটোতো ৰাইজে উত্তৰ দিব। আচলতে আমাৰ হাগ্ৰামা মহিলাৰ দিনত তেওঁ 2টা বছৰ ইণ্টাৰিম চৰকাৰ তেখেতে চলালে। নিৰ্বাচিত চৰকাৰ হিচাপে 15টা বছৰ তেখেতে চৰকাৰ চলালে। আৰু সেই সময়ত 2005 চনৰ কথা মই কৈছোঁ, সেই সময়ত আমাৰ BTC অঞ্চলৰ অৱস্থাটো কেনেকুৱা আছিল ৰাইজে সকলোৱে জানে। আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বতেই আমাৰ BTCত আমি প্ৰথমতে শান্তি প্ৰতিষ্ঠা কৰিলোঁ। সেই সময়ত বহুত সংঘাত ইয়াত আমাৰ আছিল, বহুত অশান্তি আছিল, এটা জাতি এটা জনগোষ্ঠীৰ মাজত আমাৰ বুজাপৰা নাছিল। সেই সকলোবিলাক হাগ্ৰামা মহিলাৰ দিনত আমি ঠিক কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ সৃষ্টি আমি কৰিলোঁ। উন্নয়নৰ ক্ষেত্ৰত যদি কোৱা যায়, সেই সময়ত শূন্য আছিল, একো নাছিল। বিশেষকৈ মই আমাৰ ওদালগুৰিৰ কথাটো মই কৈছোঁ। যিমান ডাঙৰ ডাঙৰ PWD ৰাস্তাবিলাক আছে, গাঁৱৰ ৰাস্তাবিলাক আছে, চব কাঠৰ দলং আছিল, এটাও পকাৰ দলং নাছিল। যোৱা 15টা বছৰত আমি গোটেই দলংবিলাক আমি কৰিলোঁ, ৰাস্তাবিলাক কৰিলোঁ, বিভিন্ন ধৰণৰ আমি আন্তঃগাঁথনি কৰিলোঁ, শিক্ষানুষ্ঠান আমি কৰিলোঁ, হস্পিটেল আমি কৰিলোঁ। গতিকে বহুত উন্নয়নমূলক আমি কাম কৰিলোঁ। আৰু সেইটো যদি অলপ কম্পেয়াৰ যদি কৰা যায়, এই 4-4টা বছৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, তেওঁলোকে একো কৰা নাই।
আজিৰ তাৰিখত তেওঁলোকে ক'ব নোৱাৰে যে এই ৰাস্তাটো আমি কৰিছোঁ, এই দলংটো আমি কৰিছোঁ বুলি তেওঁলোকে ক'ব নোৱাৰে। এটা আন্তঃগাঁথনি তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে, আৰু সেইকাৰণে আজি তেওঁলোকে যিহেতু একো কৰিব নোৱাৰিলে, আৰু চুক্তিৰ যোগেদি বহুত অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে আনিম বুলি কৈছিল, ৰাইজক বহুত আশ্বাস দিছিল, আত্মসহায়ক গোটক ৭৫,০০০ কোটি টকা দিম বুলি, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, তেওঁলোকে একো কৰিব পৰা নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত, মানে UPPL দলৰ ওপৰত এতিয়া ৰাইজে আস্থাটো ভাঙি গৈছে, আস্থা নাই, আৰু আস্থা আৰু বিশ্বাসটো নাই। সেইকাৰণে এইবাৰ UPPL দলক ভোট নিদিয়ে ৰাইজে, আকৌ এবাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াকে বিচাৰিছে ৰাইজে। সেইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বতে BTC চৰকাৰ হোৱাটো একদম নিশ্চিত। অন্য এক প্ৰসংগ যিহেতু মানে BTR বুলি ক'লে সন্নিৱিষ্ট হ'ব লাগিছিলে, বহুখিনি গাঁও অন্তৰ্ভুক্ত হ'ব লাগিছিলে, মানে সদ্যভৱিত যিটো নেকি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যি গাঁওসমূহ সন্নিৱিষ্ট হৈছে, তেওঁলোকৰ কাৰণে সমষ্টি গঠন নহ'ল, বৰঞ্চ থকা সমষ্টিত তেওঁলোকক অন্তৰ্ভুক্ত কৰিলে। এইটো প্ৰথমতেতো মই যিবিলাক গাঁও ৬০খন গাঁও BTCত অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁলোকক মই আমাৰ BPF দলৰ তৰফৰ তেওঁলোকক মই আদৰণি জনাইছোঁ। কিন্তু আনফালেদি দুখ লাগে, মই নিজেও 3 ঠাইত মই গ'লোঁ, গহপুৰ, বিশ্বনাথৰ উত্তৰ ছাইডত আৰু ঢেকীয়াজুলিৰ উত্তৰ ছাইডে। তাত মই ঘূৰিলোঁ, যিসকল গাঁও সোমাইছে, যিসকল সোমোৱা গাঁৱৰ ৰাইজ তেওঁলোকে ভাল পাইছে, আনফালেদি যিসকল গাঁও নোসোমালে অথচ একেলগে আন্দোলন কৰিছিলে, তেওঁলোকে বহুত দুখ প্ৰকাশ কৰিছে। গতিকে সেইটো ভৱিষ্যতে আমি বাকী থকা গাঁওবিলাক সোমোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু বিশেষভাৱে আমিতো যেতিয়া আমাৰ পৰা চৰকাৰে পৰামৰ্শ বিচাৰিছিলে, আমি পৰামৰ্শ দিছিলোঁ যে ৬০খন গাঁও যিহেতু সোমাইছে, তাত এটা BTC সমষ্টি কৰিব লাগে। যদি নিৰ্বাচিত প্ৰতিনিধি যদি আনিব নোৱাৰে, অৰ্ডিনেঞ্চ জাৰি কৰি হ'লেও এজন নমিনেট মেম্বাৰ আনিব লাগিছিল তাৰ পৰা, তেতিয়াহ'লে ৰাইজৰ বহুত সুবিধা হ'লহেঁতেন। আজি তেওঁলোকে হৰিচিঙা সমষ্টি, ধনচিৰি সমষ্টি